खुलुमबाय बड'लेण्ड पाब्लिक रादाब नायगिरि नोंथांमोनखौ बरायबाय। बिलासिपारा हातिपटा गामि पन्चायत क्लाबनि खेल महारन बादायलायनायाव बेले-बेजे थासारि सोमजिदों। नंगौ, बिलासिपारा जौगाखां खोन्दोनि सिङाव थानाय हातिपटा गामि पन्चायतआव खेल महारननि मुङाव बेले-बेजे सोमजिदों। सरकारा खेल महारन खुंनानै गेलेगिरिफोरखौ गोसो दुंखांहोनायजों लोगोसे आसामनि खना खनला थानाय गेलेगिरिनि रोंगौथि हारोंथाइखौ नागिरनो नाजादों। बेबायदि समावनो हातिपटा गामि पन्चायतआव खेल महारन बादायलायनायनि मुङाव बेले-बेजेखौ नुनो मोन्दों। খেল অনুষ্ঠান কৰিছে ইয়াত মানে কমিটিটো এক্সিডিয়া কৰিছে খালি হাতিপটাৰ পিচিডিনে একজন মানুহ লৈ খেলটো কৰি চলাই আছে এইটো মানে সম্পূৰ্ণভাৱে দুৰ্নীতি কৰি আছে। মানে পিচিডিনে ঘৰৰ সন্মুখতে এটা এলাউন্স কৰি দিছে তেওঁৰ মানুহকেইটা আহি খেল মানে পিচিডিনেৰে ঘনিষ্ঠ যেকেইজন আছে এইকেইজনকে আমালোকে অভিজ্ঞতা কৰিছো তেওঁ কয় আমি একো নাজানো এই বিষয়ে আমি একো ক'ব নোৱাৰো, চব পিচিডিনে ক'ব পাৰে। তো আমালোকে জানা মতে এক্সিডিয়াভাৱে খেলখন চলি আছে, খালি হাতিপটা যেখন একটা গাঁও আছে এইকটা মানুহে খেল চলাই আছে। হাতিপটা গাঁও পঞ্চায়তত সভানেত্ৰীগৰাকীয়ে এক মহিমাতালী কাম সৃষ্টি কৰিছে। আপোনালোকে জানে যে অসম চৰকাৰে খেল মহাৰণ 2023 এখন চৰকাৰীভাৱে খেল অনুষ্ঠিত কৰিছে পঞ্চায়ত পৰ্যায়ত। এইবেলিও আমাৰ হাতিপটা গাঁও পঞ্চায়তত আজি দেওবাৰ দিনীয়া সভানেত্ৰীগৰাকীয়ে নিজৰ গৃহ ৱাৰ্ডত তেওঁলোকে নামমাত্ৰ মাইকিং কৰি তেওঁলোকে নিজৰ ভাইককাই লৈ খেল অনুষ্ঠিত কৰিছে। বৃহৎ গাঁও পঞ্চায়তৰ এলেকাত 9খন ৱাৰ্ডত কোনো ধৰণৰ মাইকিং কোনো ধৰণৰ জাননী নিদিয়াকৈ এই খেলখন অনুষ্ঠিত কৰিছে। আমাৰ হাতিপটা গাঁও পঞ্চায়তৰ কাৰ্যালয় কোনো ধৰণৰ নোটিছ কোনো ধৰণৰ জাননী দিয়া নাই। এতিয়া আমি জানিব পাৰিছোঁ যে এই পঞ্চায়তৰ সচিব মহোদয়ক তেওঁলোকে জ্ঞান থকা হ'লে এনেধৰণৰ কাম নকৰিলেহেঁতেন। এজন জ্ঞান থকা মানুহে এই পঞ্চায়তত জাননী দি কামখিনি আৰম্ভ কৰিব পাৰিলেহেঁতেন। খুব খেলপ্ৰেমী ৰাইজ যিসকলে আমি জানিব পাৰিছোঁ যে অনলাইন কৰিছিলে তেওঁলোকে এই খেলখনত অৱতীৰ্ণ বা অনুষ্ঠিত কৰিব পৰা নাই। যদি এই বৃহৎ এলেকাত মাইকিং বা তেনেধৰণৰ জাননী দিয়াহেঁতেন এই অনলাইন কৰাসকলে খেলপ্ৰেমী ৰাইজসকলে খেলখনত উপস্থিত হ'ব পাৰিলেহেঁতেন। হিমা দাস আৰু লাভলীনা বৰগোহাঁই গাঁৱৰ পৰা খেলি খেলি গৈ আজি আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত তেওঁলোকে সোণৰ পদক লাভ কৰিবলৈ সক্ষম হৈছে। কিন্তু হাতিপটা গাঁও পঞ্চায়তৰ সভানেত্ৰীগৰাকীয়ে তেওঁৰ স্বামী গিৰিয়েক জহুৰুল ইছলামে তেওঁলোকৰ কাম কাজত হস্তক্ষেপ কৰি নিজৰ খেল মতে নিজৰ ভাই ককাই লৈ গাঁও পঞ্চায়তৰ যুৱপ্ৰেমী ৰাইজক অন্ধকাৰত ৰাখি নিজৰ ভাই ককাই লৈ খেলখন অনুষ্ঠিত কৰিছে। আমি এই খেলখনক সম্পূৰ্ণভাৱে ছাত্ৰমুক্তি সংগ্ৰামী সমিতিয়ে হস্তক্ষেপ বিচাৰিছোঁ। এই খেলখন আজি বাতিল কৰি অনাগত দিনত এখন দিন ধাৰ্য কৰি এই খেলখন আৰম্ভ কৰিবলৈ দাবী উত্থাপন কৰিছোঁ। যিখন খেলৰ এই খেলখনত আমি সম্পূৰ্ণভাৱে অজ্ঞাত। আমি জানিব পাৰিছোঁ এই কমিটিত বিসংগতিভাৱে খেলখনত সমিতি গঠন কৰিছে। আপোনাক লৈ এই কমিটিখন গঠন কৰিছে যিসকলে খেলপ্ৰেমী ৰাইজ সঁচাকৈ ক'বলৈ গ'লে সত্যটো লুকাই ৰাখি তো অন্ধকাৰত ৰাখি এই এনে বিসংগত কাম কৰিছে। কিন্তু আমি এই পঞ্চায়তৰ সম্পূৰ্ণ কাম হস্তক্ষেপ কৰি সভানেত্ৰী গিৰিয়েক জহুৰুল ইছলামে সম্পূৰ্ণ অৰাজকতা সৃষ্টি কৰিছে। এখন গণতন্ত্ৰ সভানেত্ৰীৰ কাম কাজক গিৰিয়েক জহুৰুল ইছলামে সম্পূৰ্ণ কাম কাজত হস্তক্ষেপ কৰিব পাৰে। আমি দাবী জনাইছোঁ যিকোনো চৰকাৰী আঁচনি কামত সভানেত্ৰী গিৰিয়েক জহুৰুল ইছলামে সম্পূৰ্ণ হস্তক্ষেপ কৰি নিজৰ খেলখেলিৰ মতে কাম কৰা আমি দেখিবলৈ পাইছোঁ। যে আমি ধুবুৰীতে ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে এনেধৰণৰ কাম কৰিবলৈ অনাগত দিয়া নহ'ব। আমি দাবী জনাইছোঁ যাতে চৰকাৰী কাম কাজত এই সভানেত্ৰী গিৰিয়েক জহুৰুল ইছলামে যাতে কোনো দিন আমি এই চৰকাৰী কাম কাজক যাতে দেখিবলৈ নাপাওঁ তাৰ দাবী উত্থাপন কৰিছোঁ। যে বিলাসীপাৰা খণ্ড